হেল্ল' বন্ধুহঁত, আজি মই মোৰ ফিচাৰীত মাছৰ বলান এৰিলোঁ। মই বছৰত দুবাৰকৈ মাছ বিক্ৰী কৰোঁ। ফেব্ৰুৱাৰী মাৰ্চত এবাৰ মই মাছ এৰিছিলোঁ। এইটো মাছ মই 1 কেজি ৱেটৰ হৈ গ'ল। আগষ্ট মাহত বিক্ৰী কৰিলোঁ আৰু ছেপ্টেম্বৰ মাহৰ আজি 7 তাৰিখ। আজিও মই কিছু বলান এৰি দিলোঁ। এইবোৰ বলান জানুৱাৰী ফেব্ৰুৱাৰী মাহত মোৰ 1 কেজি 6 কেজি হৈ যাব। ফেব্ৰুৱাৰী মাহৰ ফালে মই এইবোৰ বিক্ৰী কৰিম। বছৰত দুবাৰকৈ মাছ মই এৰিব পাৰোঁ আৰু মই কমাৰ্চিয়েল ফিড কেতিয়াও নখুৱাওঁ। মই নিজে ফিড বনাই কেনে মাছক দিওঁ। আপোনালোকে যদি মোৰ নিচিনাকৈ মাছ পালন কৰিব খোজে বা মীন পালন কৰিব খোজে, তেনেহ'লে মোৰ লগত যোগাযোগ কৰিব পাৰে। নিশ্চয় মই আপোনালোকক জনাম কেনেকৈ মাছ চাষ কৰিব লাগে। ধন্যবাদ। জয় আই অসম।